নমস্কাৰ সকলোকে চাকৰিলেকে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। লখিমপুৰৰ নাওবৈচা ICDSৰ শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ে নাওবৈচাৰ বিভিন্ন অংগনবাড়ী কেন্দ্ৰত 13জন অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ খালী পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এই পদকেইটা ক্ৰমে তলত উল্লেখিত বালিজান, পহুমৰা, খাগাজান আহোম, চুমনি, পহুমৰা, দিখৌমুখীয়া, 2 নং ৰামপুৰ, 2 নং যোৰাখাট বনিয়া, পানীগাঁও, বৰালিমৰা, 110 নং গ্ৰাণ্ট, কিমিন এক্স কলনী, এক্স মিলিটাৰী অংগনবাড়ী কেন্দ্ৰৰ বাবে ৰিলিজ কৰা হৈছে। এই পদকেইটাৰ বাবে বাধ্যতামূলক যোগ্যতা আৰু শিক্ষাগত অৰ্হতা হৈছে অংগনবাড়ী কৰ্মী বা সহায়িকা পদৰ প্ৰাৰ্থী ওপৰত উল্লেখিত অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰত অৱস্থিত স্থানীয় মহিলা হ'ব লাগিব। প্ৰাৰ্থীগৰাকীৰ বয়স 18ৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। অংগনবাড়ী কৰ্মী পদৰ প্ৰাৰ্থীৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা ক্ৰমে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু সহায়িকা পদৰ বাবে হাইস্কুল অথবা হাই মাদ্ৰাছ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব অথবা অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। সহায়িকা পদৰ বাবে যদি সেই কেন্দ্ৰ এলেকাত হাইস্কুল শিক্ষান্ত অথবা সমপৰ্যায়ৰ উত্তীৰ্ণ প্ৰাৰ্থী নাথাকে তেন্তে ন্যূনতম শিক্ষাগত অৰ্হতা 9ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বিবেচনা কৰা হ'ব। মহামান্য উচ্চতম ন্যায়ালয় আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ মৰ্মে সকলোৰে জ্ঞাতাৰ্থে জনোৱা যায় যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা BPP প্ৰমাণপত্ৰ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা SSLC পৰীক্ষাৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা নহ'ব। অংগনবাড়ী কৰ্মী বা সহায়িকাসকলৰ বাসস্থানৰ সম্পৰ্কীয় প্ৰমাণপত্ৰ স্থানীয় গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ, গাঁও পঞ্চায়তৰ সভাপতিৰ দ্বাৰা প্ৰদান কৰিব লাগিব। অংগনবাড়ী কৰ্মী বা সহায়িকাৰ পদৰ বাবে SSLC, SSSLC, SMLC উত্তীৰ্ণ হোৱা নম্বৰৰ মেধাৰ ভিত্তিত প্ৰাৰ্থিত্ব বাছনি কৰা হ'ব। অংগনবাড়ী কৰ্মী বা সহায়িকাৰ অৱসৰৰ বয়স 60 বছৰ হ'ব আৰু 60 বছৰ হোৱাৰ লগে লগে উক্ত পদৰ পৰা অব্যাহতি পাব। শিশু উন্নয়ন প্ৰকল্প বিষয়ক নিৰ্বাচনী হোৱা অংগনবাড়ী কৰ্মী বা সহায়িকাই স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ সন্মতি পত্ৰ প্ৰদান কৰিব লাগিব আৰু এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীগৰাকীয়ে অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা সুস্থ শাৰীৰিক মানসিক স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আবেদন দাখিল কৰাৰ তাৰিখ ইতিমধ্যে আৰম্ভ হৈছে আৰু 21 জুনৰ ভিতৰত এই আবেদনখন লখিমপুৰৰ নাওবৈচা ICDSৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত জমা কৰিব লাগিব। আবেদনকাৰীয়ে আবেদন কৰা প্ৰ-পত্ৰৰ লগতে প্ৰয়োজন অনুসাৰে তলত উল্লেখ কৰা স্বাক্ষৰিত প্ৰতিলিপি সংলগ্ন কৰি দিব লাগিব। তেওঁলোকে সংলগ্ন কৰি দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু নম্বৰৰ তালিকা, আবেদনকাৰীয়ে আবেদন কৰাৰ সময়ত বসবাস কৰি থকা সেই অঞ্চলৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ বয়সৰ প্ৰমাণপত্ৰ, চৰকাৰী চিকিৎসকৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, আবেদনকাৰীয়ে ব্যৱহাৰ কৰি থকা হোৱাটছআপৰ নম্বৰ লিখিতভাৱে আবেদন পত্ৰত দাখিল কৰিব লাগিব। আবেদনকাৰী যদি মানসিক অৱস্থা সুস্থিৰ নহয়, ভগ্ন স্বাস্থ্যৰ জটিল ৰোগত আক্ৰান্ত হয়, বিদ্যালয় অথবা মহাবিদ্যালয়ত পঢ়ি থকা নিয়মীয়া ছাত্ৰী হয়, আদালতত ফৌজদাৰী গোচৰ চলি থকা আবেদনকাৰী হয় বা আবেদনকাৰীয়ে আবেদন দাখিল কৰাৰ পাছত যদি কেন্দ্ৰ এলেকাৰ বাহিৰে অন্য অঞ্চললৈ স্থানান্তৰিত হয় তেন্তে তেখেতৰ প্ৰাৰ্থিত্ব গ্ৰহণযোগ্য নহ'ব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।